নমস্কাৰ ডাক্টৰ চেনেললৈ আপোনাক স্বাগতম। আজিৰ কথা বতৰা অনুষ্ঠানত আমি ডাক্তৰৰ লগত আজি কিছুমান তেখেতৰ ব্যক্তিগত কথাৰ বিষয়ে পাতিম। নমস্কাৰ মিষ্টাৰ ক্লোন, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম। দৰ্শকসকলক ইতিমধ্যে জনাই থওঁ, তেখেত মিষ্টাৰ ক্লোন, তেখেতৰ বিষয়ে আমি এটা বিশেষ খবৰ পাইছিলোঁ যে আজি 4 বছৰমান আগত তেখেতৰ ঘৰত হেনো আমেৰিকান যিটো এভিয়েশ্যন আৰ্মি তেখেতক বিচাৰি আহিছিল। মিষ্টাৰ ক্লোন, অনুগ্ৰহ কৰি জনাব নেকি আপোনাৰ বিচাৰি এই যে আমেৰিকান সৈন্য অহা কথাটো কিমান দূৰ সত্য? এই কথাটো আমি কোনো গানকে শুনিছিলোঁ, কিন্তু একচুৱেল কথাটো আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ। অনুগ্ৰহ কৰি আপুনি জনাওকচোন যে এই আমেৰিকান সৈন্য আপোনাক বিচাৰি কিয় আহিবলগীয়া হ'ল? নমস্কাৰ 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 মেডাম, ধন্যবাদ তুমি ইয়ালৈ মাতি অনাৰ বাবে। তুমি কোৱা কথাটো একেবাৰে নোহোৱা নহয়। মোক আমেৰিকাৰ যিটো এভিয়েশ্যন আৰ্মি বুলি কোৱা হয়, একচুৱেলি এইটো এটা ষ্ট্ৰেটেজিক ইণ্টেলিজেঞ্চৰ গ্ৰুপ হয়। তেওঁলোক আহিছিলে মোৰ ওচৰতে। এইটো প্ৰায় আজিৰ পৰা 4 বছৰমানৰ আগৰ কথা। তুমি যেতিয়া মৃণাল সুধিছা, কথাটো মই অলপ দিন আগৰ পৰা ক'ব লাগিব, প্ৰায় 4 বছৰমান আগৰ কথা। মই আচলতে গোলাঘাট গৈ আছিলোঁ কিবা কামত। বাইকেৰে যাওঁ সাধাৰণতে, মই প্ৰায় গৰম পানী হাবিখন বাইকেৰে পাৰ হৈ যাওঁ। এই গৰম পানী হাবিডোখৰ পাৰ হওঁতে এই ৰাস্তাৰ কাষেদি আপোনাৰ নলা খানা আছিলে। নলাৰ ছাইডত আকৌ এটা দিক মেচিনত আপোনাৰ এইটো এই অপটিকেল ফাইবাৰ কেবল বহাই নহয় আপোনালোকৰ। একচুৱেলি কি এইটো কিয় হয়, কেবল ফাইবাৰ অপটিক ট্ৰেন্সিং মেচিন বুলি কোৱা হয়। এই মেচিনটোৰ দ্বাৰা কি কৰা হয়, OFC কেবলবোৰ পাৰ কৰা হয়। এই মেচিনটো এইফালৰ পৰা ভৰাই দিলে সেই 1 কিলোমিটাৰ দূৰত 10 কিলোমিটাৰ দূৰত গৈ পাইপ উলিয়াই দিব। তাৰ পৰা গৈ তাত আকৌ পাইপডাল ভৰাই ইফালে লৈ যাব, পাইপডালত টানি আকৌ লৈ যাব পাৰে। আপোনালোকে দেখিছে সম্ভৱ আজিকালি ৰাস্তাৰ কাষত এইটো কাম কৰিয়ে থাকে। মই ৰাস্তাৰ কাষত এই কামটো কৰি থাকোঁতে ৰৈ চালোগে, বঢ়িয়া কাম। মেচিনটোৰ পাৱাৰ দেখি ময়ো অবাক, সাংঘাতিক জোৰ, মানে যে শিল চিল ফালি মেলি লৈ গুচি যায়। মই বাইকখন ৰখাই পেলাই তাৰ যিজন অপাৰেটৰজনৰ লগত কথা পাতিবলৈ গ'লো। অলপ ব্যস্ত আছিলে আৰু তাৰ মাজতে অকণ সুযোগ বুজি আৰু কপাৰজনৰ লগত কথা পাতিলো। বোলো দাদা, এই মেচিনটোৱে যে দিক বা পাইপ বহাব পাৰে, এইটো তললৈ বহাব পাৰিব নাই? এই যে অন্য আপোনাৰ টিউবৱেলৰ পাইপ বহাই ঠিক তেনেকে বহাব পাৰিব নাই? আচলতে কি হৈছিলে, মোৰ ঘৰত টিউবৱেলৰ খুব প্ৰব্লেম, মানে পানী বহাওঁ কেইদিনৰ পিছত পানীটো নোলায়। আমাৰ ইয়াৰ পাহাৰীয়া জেগা আৰু পানীটো প্ৰব্লেম হয়। এতিয়া মই ক'লো, এটা কাম কৰিব নেকি, আমাৰ তাত প্ৰাইভেটলি আপুনি এনেকে দিক খান্দি দিব পাৰিব নেকি? সি ক'লে নাই নাই নাই, এইটো এটা আমি কোম্পানী আণ্ডাৰত কাম কৰি আছো, এইবোৰত আমি আপোনাক কৰি দিব নোৱাৰো। বুজিছো দাদা, অলপ মাল দিম, কিবা এটা কৰক। সি ক'লে কিমান কৰিব লাগে আপোনাৰ? মই বোলো কৰিবতো বহুত লাগিব, কাৰণ আমাৰ ইয়াত পানী বিৰাট অসম, মানে বহুতে পাব পাৰো, কিজানি 1000 ফুটো খান্দি ল'বলগীয়া হ'ব পাৰে। পানী ওলাই অলপ দিনৰ পিছত আকৌ পানী নাইকিয়া হৈ যায়, নহ'লে আইৰণ পানী ওলায়। তাৰপিছত মই ভাবিলো ইয়াক পটোৱা যাওক। ড্ৰাইভাৰ নহয়, অপাৰেটৰজন আৰু মোটামুটি পতি গ'ল মোৰ লগত কথাত। অপাৰেটৰজনে ক'লে কিমান দিব আপুনি? মই ক'লো টকা 50,000 দিম, আপোনাক ঠিকা দি দিলো, আপুনি যিমান খানে খানক, মোক খালি
খান্দি পানী উলিয়াব লাগে বেষ্ট কোৱালিটিৰ পানী যিমান তললৈ খান্দিব পাৰে খানো তেওঁ ক'লে পাইপো লাগিব ন তেনেকে মই বোলো পাইপ দিম কিমান লাগে আপোনাক কেই ট্ৰাক পাইপ লাগে দিম তেওঁ ক'লে দাদা পাইপৰ ব্যৱস্থাটো যদি কৰে মই খান্দিব পাৰিম কিন্তু 50ত নোৱাৰিম আৰু ওপৰলৈ উঠক মই বোলো 60 দিম নাই নলয় 70 দিম নলয় 80 দিম নলয় 1 লাগে 1টো দিব নোৱাৰো ভাই 85,000 টকা ফিক্স যদি হয় খান্দি থাক যি কৰ তহঁতি পাৰ্ট টাইম কৰিবি তহঁতৰ কোম্পানীয়ে গমেই নাপাব খান এটা সময়ত লাষ্টতে 85,000 ফিক্স মই আহোঁতে আৰু চিলঞ্জানত কি কৰিলো মোৰ এই দাদা এজন আছে হাৰ্ডৱেৰ দোকান মই ক'লো দাদা পাইপ লাগে সৰহকৈ কিন্তু বহুত লাগিব কিমান লাগিব মোৰ কিমান লাগিবতো ক'ব নোৱাৰো কিন্তু কেইট্ৰাক লাগিব ঠিক নাই পইচাটো আপুনি পাইপ যেতিয়া দি শেষ হ'ব কাম মোৰ কমপ্লিট হ'ব তাৰপিছত আপুনি পইচা ঘূৰাই পাব ঠিক মঞ্জুৰ হৈ গ'ল হেভি পাৰ্টি আৰু মানে চিলঞ্জানত চবেই জানে আৰু মানে বহুত হেভি পাৰ্টি ক'লে ঠিক আছে পঠাই দিম সেইদিনাখনে 1 ট্ৰাক মাল পঠাই দিলে তাৰপিছত আৰু গধূলি সময়ত ইয়াতে আহি পালে পিছদিনাখন ৰাতিপুৱাৰ পৰা কাম আৰম্ভ হৈ গ'ল দিক খান্দিব লাগি গ'ল খান্দি আছে পানী ওলাই ভাল নহয় আকৌ খানে গৈ আছে একেটা চাইপতে চৰচতে গৈ আছে মই আৰু প্ৰথম এদিন ৰৈ চালো দুদিন চালো আৰু 3 নম্বৰ দিনা মই মোৰ কামত ওলাই গ'লো এনেকৈ অহা যোৱা কৰি আছো মই মোৰ ব্যৱসায় সংক্ৰান্তীয় কামত ৰ'দত ঘূৰি ফুৰা আৰু তেনেকৈ কাম কৰি আছে 15 নম্বৰ দিনাহে মোক ফোন কৰিলে অপাৰেটৰজনে দাদা বৰ ডাঙৰ কথা এটা হ'ল মই ফোনটো পাই আৰু মই লৰালৈকে ঘৰলৈ গুচি আহিলো আহি আৰু এনেকৈ লগ কৰিলো অপাৰেটৰজনে মোক মাতি লৈ গ'ল য'ত তেওঁলোকে কাম কৰি আছে কৈছে দাদা আমি যিটো কাম কৰিলো সেইটো এটা বৰ আচৰিত কাম কৰি পেলাম আপুনি পাইপ দি থাকিলে আমি তললে খান্দি আছো আমি আজিলৈকেতো এইবোৰ কাম কৰা নাই আমি আৰু জাষ্ট অপটিকেল ফাইবাৰ কেবল বহাওঁ এইটো পাইপ বহাব লৈছে আমাৰ মেচিন হেভি আছে গৈ আছে আৰু 40,230 ফুট গুচি গ'ল পাৰ্টি বৰষুণ নেকি ঠিক তেনেকুৱা ধৰণৰ এটা ৰেকৰ্ড 40,230 ফুট ৰাছিয়াই খান্দিছিলে বোলে এই পাইপটো তাতকৈ তলত গুচি গ'ল ডাঙৰ কথা কাম ডাঙৰ মোৰ চিন্তা গ'ল ৰেকৰ্ড ভাঙি দিলে ৰাছিয়া বোলে সেইটো বাদ দিয়ক তাতকৈ ডাঙৰ কথা কি হ'ল তাৰপিছতে আপোনাৰ পাইপটো তলত লাগি থাকিলে নহয় এই ভূগৰ্ভৰ তলত আপোনাৰ লিথোস্ফিয়াৰ বুলি কয় এটা প্ৰলেপ থাকে সেই প্ৰলেপটোত গৈ লাগি ধৰিলে আমাৰ আকৌ এই তেওঁলোকৰ লগত এজন সহায়ক আছিল সহায়কজনে কি কৰিলে ওপৰত মাৰ্তুলৰ নিচিনা এটা ডাঙৰ ৱেট পাই ধামকে দিলে মাৰি কোনোবা এপাকত কি হ'ল জানেনে সেই লিথোস্ফিয়াৰটোৰ তলত ভাঙি চুৰমাৰ হৈ পাইপ ৰুহকে খহি গ'ল নহয় কি পাইপটো খহি গ'ল আমাৰ মেচিনেও ডিটেক্ট কৰা নাই পাইপ ক'ত আছে বোলে কেলে ডিটেক্ট কৰ তলতটো ওলাব পাইপটো টানি উলিয়াব নোৱাৰিবি নহয় বোলে দাদা পাইপ টনাৰ কথা ভাবি পাইপৰ অৱস্থিতিয়ে নাইকিয়া হৈ গ'ল কি কথা মহা টেনচন টকা খৰচ কৰিলো কৰোৰ টকা আহি গৈছে যদিও ক'ব নোৱাৰো কিমান টকা পাইপ দি আছে গম পাইছে বোলে 7 ট্ৰাক মাল আদায় মই বোলো এইফালেও গ'ল কৰোৰ টকাৰ খেল আহি গ'ল মানে কি কৰিব আৰু কপালকে দিহাই আৰু বহি গ'লো মই ক'লো তহঁতি যা পিছত হিচাপ কৰিম আৰু মোৰতো দেখিছো এতিয়া কি হ'ব অৱস্থা পালে আমাৰ চিলঞ্জনৰ দাদাই মোক কি কৰিব ঠিক নাই মালৰ পাৰ্টি আছিলে পুৰা গাড়ী এৰি দিলে ট্ৰাকে মাল আহি গ'ল পাইপ খান্দি আছে গৈ আছে পাইপ আদায় চাফা এতিয়া
আহি গ'ল টেনশ্যন আহি আৰু কি কৰিব এতিয়া গধূলি হৈ গ'ল আহি ঘৰত আহি শুই দিলোঁ ৰাতিপুৱা আপোনাৰ ধৰক উঠিছোঁ মই অলপ দেৰিকৈ উঠোঁ ধৰক 6টা 7টা মানত উঠিছোঁ চাইছোঁ আমাৰ ঘৰৰ আগফালে বহুত মানুহ মানে আমাৰ ঘৰৰ আগফালে এটা ৰাস্তা গৈছে ইফালে মানে মানুহবোৰ গৈছে দেখিছোঁ চবে হাতত বাল্টিং এটা লৈ 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 গৈ আছে দাদা কি হ'ল বোলে আমাৰ ঘৰত পানী নাই আমাৰ কাষৰ ঘৰত টিংকুদাই কৈছে ঐ তোমালোকৰ ঘৰত পানী আছে নাই আমাৰ ঘৰতো পানী নাই কি পানী নাই বোলে পানী নাই কাষত থানুদাই ক'লে ঐ মৃণাল তোমালোকৰ তাত পানী আছে নাই মই ক'ব নোৱাৰো পানী চোৱাও নাই বোলে আমাৰ ইয়াত ক'তোৱে পানী নাই কাৰো ঘৰতে পানী নাই কোনো কুঁৱাতে পানী নাই পুখুৰীটো পানী নাই চব শুকান এইটো কি ডাঙৰ কথা এইটো বৰ ডাঙৰ কথা হৈ গ'ল এতিয়া টেনশ্যন 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 ঘৰ আহিলোঁ ঘৰ আহি পাম্পটো অন কৰিছোঁ পানী নাই টেংকিত পানী নুঠে টেংকিত বাৰু অলপ পানী আছিলে যা যি হ'ল হ'ল আৰু গাটো ধুলোঁ গাটো ধুই পেলাই মই বাইকখন লৈ পেলাই বৰ উঠাই বোলো ওলাই যাওঁ যি হ'ল হ'ল পানী কিবা কাৰণে শুকাই গ'লে কি কাৰণে শুকালে আৰু মই ক'ব নোৱাৰোঁ মুঠতে আমাৰ এই গোটেই এৰিয়াটোলৈ পানী নাই শেষ ড্ৰাই আৰু পুৰা তাৰপিছত মই ওলাই আপোনাৰ শান্তিপুৰ পালোঁ বাইক লৈ ওলাই মই বৰপথাৰ যাম বুলি হ'লে আমাৰ শান্তিপুৰ পালোঁ জেগা শান্তিপুৰ আমাৰ থানা এখন আছে থানাৰ কাষতে আপোনাৰ হাইস্কুল এখন আছে এই বৰপথাৰ হাইস্কুল বুলি কয় তাত এখন বৰপথাৰ হাইস্কুলৰ মুখত এখন ডাঙৰ ফিল্ড আছে মই এইফালে যাওঁতে দেখিছোঁ দুখন ডাঙৰ ডাঙৰ হেলিকপ্টাৰ নামিছে মই হেলিকপ্টাৰ এই সৰুটো আৰু হেলিকপ্টাৰ দেখিলে পেণ্টটো হাতত ধৰি দৌৰ মাৰোঁ নহয় সেই একেটা ষ্টাইলতে মানে দৌৰ মাৰি আৰু চাবলৈ যাওঁ আৰু হেলিকপ্টাৰখন আমাৰ নিপনহঁতৰ ঘৰৰ মুখতে মই বাইকখন থলোঁ থৈ পেলাই আপোনাৰ স্কুলৰ মুখত গৈ আৰু হেলিকপ্টাৰখন চাবলৈ গৈছোঁ মই বোলো হেলিকপ্টাৰ মানে কোনো নাহিছে চাবলৈ যাওঁ এই চাবলৈ যাওঁহে অচিয়ে মোক মাতিলে নাই অচি চিনাকি আৰু এইফালে আহাচোন তুমি কি হ'ল তোমাকে আমি বিচাৰি আছোঁ কেলে তোমাৰ ঘৰলৈ মানুহ আহিছে কোন এই হেলিকপ্টাৰ যে আহিছে সেইকেইজন তোমালোকৰ ঘৰলৈ বুলি আহিছে মই বোলো খা কি হ'ল হেলিকপ্টাৰৰ পৰা নামি আহিছে নাছাৰ জিতেন্দ্ৰনাথ গোস্বামী ছাৰ লগত আহিছে আপোনাৰ নিধি শৰ্মা ছাৰ ইফালে স্বয়ন দত্ত ছাৰ এইবোৰ ইছৰোৰ চাইণ্টিষ্ট এই গোস্বামী দাক এই যে যোৰহাটৰ গোস্বামী দা আপুনি চিনি পাব চাগে এই চন্দ্ৰযান 1ত যে আপোনাৰ কাম কৰিছিল এই আদিত্য টেলিস্কোপৰ প্ৰিন্সিপাল ইনভেষ্টিগেটৰ নে কিবা এটা আছিল আপোনালোকে জানে আৰু ভাৰতৰ সৰ্বশ্ৰেষ্ঠ বৈজ্ঞানিক নাছাৰ আৰু লগতে আমাৰ অসমৰ গৌৰৱ তেখেত কেইবাজন লোক হেলিকপ্টাৰৰ পৰা নামি আহিছে মই কি কৰিম আৰু ছাৰেতো কৈছে অচি ছাৰে কৈছে মই ৰৈ দিলোঁ তাৰপিছত আৰু গোস্বামী ছাৰহঁত হেলিকপ্টাৰ মান নামি আহিছে চিকিউৰিটি লৈ আহিছে চাইডে চাইডে আহি মই ছাৰৰ লগত চিনাকি হ'লোঁ তোমাৰ নামে নেকি হয় তাৰপিছত ছাৰে ক'লে তোমালোকৰ ঠাইডোখৰত কিবা ডিপ ৱেল খান্দিছিলা নেকি মই হয় ছাৰ খান্দিছিলোঁ এতিয়া মোৰ ছাৰ আজি কেইদিনমান হ'ল মোৰ খেলটো ধৰা পৰি গ'লোঁ লুকাই চুৰকৈ খান্দিছিলোঁ বেলেগৰ কোম্পানীৰ মানুহ পইচাটো মই দিছোঁ হ'লেও বেলেগ কোম্পানীৰ গাড়ী লৈ পেলাই মই এটা পতাই মেলি খান্দিছিলোঁ এতিয়া ধৰা পৰি গ'লোঁ টেনশ্যন হৈ গ'ল ছাৰে যিটো কথা ক'লে সেইটোতো আৰু মানে ভয় খাই ছাৰে কৈছে পৃথিৱীৰ লিথোস্ফিয়াৰৰ যিটো অংশ সেই অংশত এটা আমি ফুটাৰ অৱস্থিতি পাইছোঁ নাছাৰ কেমেৰাৰ পৰা কি কথা বোলে ব'লা তোমালোকৰ ঘৰটো দেখুৱাই দিয়া
ছাৰহঁত আহিলে আৰু ছাৰৰ ফটো কাৰণে আৰু মই পাইপৰ ওচৰলৈ লৈ আহিলোঁ পাইপডালত পৰি এনেকৈ কাণ পাতি নিছোঁ হু হু এটা শব্দ আৰু এটা অদ্ভুত শব্দ মানে কাণ পাতি শুনিলে আপুনি চাব এনেকুৱা শব্দ কৰি আছে মই কি ক'ম আৰু ছাৰহঁত আহিলে আহি পেলাই পৰীক্ষা নিৰীক্ষা কৰিলে কিবা ধেৰ কৰিলে মোক কিন্তু বিশেষ একো কোৱা নাই আৰু ছাৰে তেওঁলোকে একদম নিজেই গোটেই পৰীক্ষা নিৰীক্ষা কৰি লাষ্টত ছাৰহঁত গ'লগৈ কেইবাজনো আহিলে আৰু কিবা কিবি কম্পাছ চম্পাছ লৈ কিবা কিবি কৰিলে একো আৰু ৰিমাৰ্ক নিদিলে মই কি কৰিম এতিয়া ঘৰৰ পৰা ওলাই নাযাওঁ আৰু আজি চিধা ঘৰলৈ আহিলোঁ টিভিটো অন কৰিছোঁ নিউজত কি ওলাইছে আমাৰ অতনু দাহঁতে একদম পুৰা হাইলাইটত দি আছে নহয় আমাৰ ঘৰ বেক ফালটো বোলে পৃথিৱীৰ তলি ফুটা হৈ গ'ল পানী চব ওলাই গ'ল সাগৰ মাছ কাছ ওলাই পৰিছে বোলে মোৰতো লাগিল টেনচন টিভিটো অফ কৰি দিলোঁ অফ কৰিছোহে দৰ্জা ঠক 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 মাৰিছে মই কোন আহিলে এইবাৰ দৰ্জা খুলিবলৈ লৈছোঁ আহি গ'ল নহয় আপুনি যে কৈছিলে সেই আপোনাৰ এভিয়েশ্যন আৰ্মি আমেৰিকান চলজাৰ সোমাইলে ষ্ট্ৰেটেজিক যিটো ইণ্টেলিজেঞ্চ গ্ৰুপ সেইটো আহি মোক ধৰিলে ধাপ ধূপ দিছে নহয় মই খা ইয়াত দিলে কোনোবা এটা থপৰি আছো ধাপ ধূপ মই দেখিলো আজি মোৰ আৰু হেৰি নহব উশাহ বন্ধ হৈ যায় ধাপ এইফালে দিয়ে ধাপ ক'ৰবাত মোৰ চেঞ্চ ঘূৰি গ'ল এনেকে কি হ'ল চকু মেলি দিলো দেখিছো মায়ে মোক থপৰিয়াই আছে ৰাতিপুৱা মই 10টা বজালৈকে শুই আছো উঠাই আছে মায়ে সেইকাৰণে চকু মোহাৰি চাইছো সপোন দেখি আছো মানে সপোন দেখিছে আমেৰিকান আৰ্মি কি মানে কৈছো নহয় মানে এনেকা সপোন আৰু কোনো কেতিয়াও দেখা নাই দেই